এতিয়া আমি বিচাৰি আছিলোঁ সদৌ গোটেই অসম বুলি নহয় গোটেই ভাৰতবৰ্ষতে NPS-টো আঁতৰাই OPS বিচাৰি আছিলোঁ তেওঁলোকে NPS-টো বেয়া বুলি আমি 2018 চনৰ পৰাই অসমত NPS আমাৰ এছ'চিয়েশ্যনে কৈ আহিছিল এই কথাত আমি সন্তোষ লাভ কৰিছোঁ অন্তত 20 বছৰ পিছত হ'লেও চৰকাৰে এই কথাটো মানি ল'লে যে আচলতে NPS-টো বেয়া সেই কথাটো আমি বুজাবলৈ সক্ষম হ'লোঁ তাৰ কাৰণে আমি ছেটিছফাই হৈছোঁ আমি ভাল পাইছোঁ কিন্তু ঘটনাটো হ'ল কি UPS-টো কি আমাৰ একদম সহজ কথাত যদি মই বুজাই দিওঁ বা সাধাৰণ আমাৰ কৰ্মচাৰী বা সাধাৰণ মানুহে বুজি পোৱাকৈ যদি কওঁ যে ৰজাই ক'লে যে বোলে দুটাকৈ সন্তান জন্ম দিয়াৰ কথা আছিলে এতিয়া কিন্তু তোমালোকে এটাকৈ সন্তান জন্ম দিবা সৈনিকে যাই সকলোকে ক'লে তোমালোকে দুটা সন্তান জন্ম দিব নোৱাৰা দেই এটাকৈ লাহে লাহে প্ৰতিবাদ হোৱাৰ পিছত ৰজাক আহি সৈন্যবিলাকে ক'লে মহাশয় তেওঁলোকেতো এতিয়া এটা সন্তান জন্ম দিয়াটোত মানে প্ৰতিবাদ জনাইছে দুটাকৈ দিব ৰজাই পিছত গৈ ক'লে বোলে ঠিক আছে তেতিয়াহ'লে তেওঁলোক বিয়া কৰাবলৈ দিয়া বিয়া কৰোৱাৰ পিছত 7 মাহ পিছতে তেওঁলোকৰ ঘনীয়েকবিলাকক মৃত্যুদণ্ড দিয়া তাৰ পিছত সেই ব্যক্তিগৰাকীয়ে কি কৰিব কথাটো তেনেকুৱা হৈছে ইয়াতে এই গোটেইখন মই অলপ পঢ়িছোঁ মই বাৰু ছায়েন্সৰ ছাত্ৰ মই ইংলিছৰ ইমান নহয় তথাপিতো পঢ়ি যিটো পাইছোঁ এইখন ইয়াতে ইমান শব্দৰ খেল খেলিছে ইয়াত আপুনি যদি চালে ইয়াতে 11 নম্বৰটো আৰু 3 নম্বৰটোত আপুনি চাব যদি আপোনাৰ ইয়াতে কৈছে 3 নম্বৰত চাব ইন কেছ এন এমপ্লয়ী চুজ দ্য ইউনিফাইড পেনশ্যন স্কিম অপশ্যন all its stipulation and conditions shall be deemed to have been opted for and such option once exercise shall be final যদি আপুনি এইটো মানি ল'লে তেতিয়াহ'লে আপোনাৰ OPS বিচৰাৰ কোনো অধিকাৰেই নাথাকিব তাৰমানে এই বস্তুটো কেনেকুৱা হৈছে এইখন যোনে বনাইছে তেওঁলোক একদম সালমান খান ষ্টাইলত বনাইছে জিম সিং কৰি আহি এনেকৈ বনাইছে সালমান খানৰ এটা আমাৰ ডাইলগ আছে সকলোৱে জানো যে মই যদি এবাৰ কিবা এটা কৈ দিওঁ তেতিয়াহ'লে বেলেগৰটো নুশুনো মোৰ কথাটো গতিকে সেই ধৰণৰ ষ্টাইলত লিখিছে জিম সিম কৰি আহি পূৰা এনেকৈ লিখিছে ইয়াত ইমান শব্দৰ খেল লিখিছে কেইবাটাও আছে গতিকে আমাৰ স্পষ্ট সদসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ স্পষ্ট কথা আমাক জাপি দিছে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব পাৰোঁ আমি আবেদন কৰিব পাৰোঁ নিবেদন কৰিব পাৰোঁ তাতকৈ আমি বেলেগ কৰিব নোৱাৰোঁ কিন্তু এই UPS চিষ্টেমটো আমাৰ কাৰণে একচেপ্টেবল নহয় আচলতে কি হৈছে আমাৰ এই সমস্যাটো সমাধানৰ কাৰণে আমি বাৰে বাৰে চেষ্টা কৰি আছিলোঁ যে চৰকাৰ নামৰ ব্যৱস্থাটো বুজক যেটো এটা সমস্যা হয় প্ৰথমতে সেই সমস্যাটো হয় বুলি যদি ৰিকগনাইজ কৰা যায় নহয় সমাধানৰ সূত্ৰ ওলোৱাৰ কাৰণে বৰ বেছি কষ্টকৰ নহয় কিন্তু যোৱা সময়ছোৱাত সমাধানটো কৰাৰ আগতে যেতিয়া সমস্যা হয় বুলি কোৱা যায় নহয় সমস্যাটো নহয় বুলি কোৱাৰ কাৰণে চৰকাৰী পক্ষত বাৰে বাৰে বিভিন্ন ধৰণৰ যুক্তি প্ৰদৰ্শন কৰে যে NPS-টো এটা সমস্যা নাছিলে আৰু আজি যেতিয়া তেওঁলোকে প্ৰকাশ্যে ক'বলৈ ধৰিলে যে NPS ব্যৱস্থাটো এটা টেনশ্যনৰ বিষয় কৰ্মচাৰীসকলৰ শংকা আছে তাৰপিছত আচলতে এইটো স্পষ্টভাৱে এটা চিম্পল মেথড এটা কৰিব লাগিছিল য'ত মানে আমি কৰ্মচাৰীসকল সকাহ পাওঁ এতিয়া ছাৰে যিখিনি কথা ক'লে মোটামুটি তুলনা ভিত্তিক ক'লে কেইটামান কথা মই ক'ব খুজিছোঁ যদিহে NPS-টো বেয়া আছিলে UPS এনেকুৱা এটা বিষয়বস্তু হ'ব লাগিছিলে য'ত আমি নিষ্কণ্টকভাৱে মানে অৱসৰী জীৱনত আৰ্থিক এটা টনকিয়াল অৱস্থা এটাত আমি পাওঁ যিটো ওল্ড পেঞ্চন আছে যিটো এই মুহূৰ্তত নাই যেহেতু শ্বেয়াৰ মাৰ্কেট ৰিলেটেড বস্তু কাৰণে আমি বাৰে বাৰে NPS-টোক বাৰে বাৰে কৈছোঁ যে এইটো প্ৰেডিকশ্যনৰ আপুনিও কৈছে বেলেগেও কয় যে প্ৰেডিকশ্যনৰ কোনো ধৰণৰ উপায় নাই যে শ্বেয়াৰ মাৰ্কেট কেতিয়া উত্থান পতন হয় আমি কোনেও ক'ব নোৱাৰোঁ আৰু সেইকাৰণে কি হয় এইটো ক্ষেত্ৰত শ্বেয়াৰ মাৰ্কেটৰ ইনভেষ্টমেণ্টৰ যিটো কথা আছিলে ন চৰকাৰে নিজৰ ভাগত কৰি পেলাই আমাক এচিয়'ৰ্ড কৰিবলগীয়া আছিলে যে শ্বেয়াৰ মাৰ্কেটৰ লগত তোমালোকৰ হিচাপৰ কোনো সম্পৰ্ক নাথাকে আমি যি কৰোঁ এইখন OM-খনত চিধা উলিয়াই দিছে তাতে আপোনাৰ প্ৰত্যেকটো কেলকুলেশ্যনতে দেখা পাব যে তেওঁৰ টোটেল কৰ্পাছৰ ওপৰত কেলকুলেশ্যন কৰা হৈছে 1 নম্বৰ 2 নম্বৰ যিটো ছাৰে কোৱা নাই মই কওঁ যে 10% কৰ্তনটো এটা মেজৰ ফেক্টৰ বুলি আমি নাভাবিলেও কিন্তু হয় বহুত ডাঙৰ নাভাবিলেও এই পৰিয়াল পেঞ্চন DCRG দৰমহা সংশোধনীৰ লগত সম্পৰ্ক এই বস্তুটো কিন্তু অতি গুৰুত্বপূৰ্ণ আন এটা টপিক মই আকৌ আনিব খুজিছোঁ এই ক্ষেত্ৰত VRS-ত এটা ক্লজ দিছে যে VRS-ত আগতে কি আছিল VRS ল'লে কি হয় 5 বছৰ আমাৰ ছাৰ্ভিচ বেনিফিট দিয়া হৈছিল
কিন্তু এইবাৰ VRSত কি কৰিছে যে যিদিনা সেই মানুহজনে VRS লোৱাৰ পিছত এটা সময়ত অৱসৰ পালেহেঁতেন সেইদিনাৰ পৰাহে তেওঁক এই এচিঅ'ৰ ব্যৱস্থাটোৰ যোগেদি মাহিলী পেঞ্চন বা ধনখিনি দিব, মানে মাজৰ 4 বছৰ 5 বছৰতে নোখোৱাকৈ থাকিব। এনেকৈ দায়িত্বহীন কিছুমান কাৰুকাৰ্য ইয়াতে কৰিছে, যিখিনি ক্ষেত্ৰত এই মুহূৰ্তত ক'ব পৰা বৰ কষ্টকৰ হৈছে যে UPS ব্যৱস্থাটো ভাল। যদিহে ভাল হ'লহেঁতেন আমি ইয়াক স্বীকাৰ কৰাত কোনো আপত্তি নাই। আমাৰ মুঠতে কথা যে চৰকাৰে সকলো ধৰণৰ দায়িত্বটো গ্ৰহণ কৰি আমাক এটা নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰিব। শ্বেয়াৰ মাৰ্কেট আমি একো নকৰোঁ, তাৰ কাৰণে যদি আমাৰ 2% 3% যদি পইচা কমো থাকে নহয় তথাপিও আমাৰ আপত্তি নাই। কিন্তু এচিঅ'ত মানে পেঞ্চন আৰু কি জানে এইখনত এটা ডাঙৰ ভয়ংকৰ কথা কৰিছে, পেঞ্চন শব্দটো নোহোৱা কৰি পেলাইছে। মই আপোনাক ক'ব খুজিছোঁ যে ইয়াতে পেঞ্চন নাই, ইয়াতে এইবাৰ দিছে, মই আপোনাক কওঁ এচিঅ'ত পে আউট মানে পেঞ্চন। আজিৰ পৰা যদি আমি দাবীৰ কৰিব খোজোঁ যে পেঞ্চন লাগে, ইয়াৰ UPS ইমপ্লিমেণ্ট হোৱাৰ লগে লগে সমস্যা হ'ব যে এই পেঞ্চন বোলা বস্তুটোৱে কালি নোহোৱা কৰিলে, যিটো পেঞ্চনৰ বস্তুটোৱে আমাৰ টেনচনৰ বিষয় এটা আছে আৰু এতিয়া সেইটো নোহোৱা কৰিছে। এনেকৈ বিভিন্ন ধৰণৰ ইয়াতে আমি দেখিছোঁ। বিশেষকৈ ফেমিলি পেঞ্চনৰ ক্ষেত্ৰতো তেওঁলোকে 60% দিব গৈছে, ঠিক আছে অ'কে, কিন্তু প্ৰতিপত্তিৰ ক্ষেত্ৰত যদিহে ডিপেণ্ডেণ্ট থাকে, ফিজিকেল হেণ্ডিকেপ থাকে, যাৰ ঘৰত ফিজিকেল হেণ্ডিকেপ ল'ৰা ছোৱালী আছে তেওঁলোকৰ অৱস্থা কি হ'ব সেইটো কিন্তু ইয়াতে নাই। দ্বিতীয় কথা, এই পইচাটো কিন্তু মাৰ্কেটত কোনোদিনে ঘূৰি নাহে। আগতে 60% ঘূৰি আহিছিলে মাৰ্কেটত, এতিয়া কিন্তু আহাৰ কোনো ব্যৱস্থা নাই, কাৰণ সেইটো উলিয়াই অনাৰ কোনো পদ্ধতিয়ে নাই। মাৰ্কেটতো ইনফিনিট টাইমৰ কাৰণে সোমাই থাকিব। তাৰমানে কি লাহে লাহে গোটেই ইকনমি চিষ্টেমটো বাকীখিনিতো বিক্ৰী কৰাটো আৰম্ভ হৈ গৈছে নহয়। এতিয়া চৰকাৰী ব্যৱস্থাটো মোটামুটি এটা ইকনমিকভাৱে এনেকুৱাকৈ পৰিয়াললৈ মানে এনেকুৱা অৱস্থালৈকে, আৰু বাকীখিনিও এটা সময়ত মই ক'ম বাৰু, কিন্তু কথাটো হৈছে কি তুলনামূলকভাৱে আমি যিমানে বিশ্লেষণ নকৰোঁ, এটাই কথা যে চৰকাৰে দায়িত্ব সহকাৰে এটা সহজ পদ্ধতি ব্যৱহাৰ কৰাটো অতি ভাল, যিটো পদ্ধতিটো আমি কষ্টখিনি আমি মানসিকভাৱে আমি ফ্ৰী হৈ থাকোঁ আৰু চৰকাৰক ডেডিকেটেডলি সেৱা আগবঢ়াই থাকিব পাৰোঁ আৰু ৰাজ্যখনক একদম স্পষ্ট আৰু চিধা কথা যে এই বজাৰ ব্যৱস্থাৰ লগত যেতিয়া সংলগ্নিত হৈ আছে গোটেই ব্যৱস্থাটো, আপুনি নাই বুলি ক'লে নহয়। আমি ইয়াতে গোটেই এইখন দেখা পাই কিন্তু বাৰে বাৰে এটা কোৱা হৈছে যে এইটো মানে বজাৰত ইনভেষ্ট হ'ব। গতিকে সেইটো যদি আপুনি যদি নাই বুলি কৈছে তো আমি খুব ভাল পাওঁ, আৰু এইটো কথা লিখা হিচাপত আহিলেতো একেবাৰে ভাল পাম। আমি আজিয়ে কাপোৰ খুলি সৌৰভ গাংগুলীৰ নিচিনাকৈ নাছে যে মাৰ্কেটৰ লগত আমাৰ লিংক নাই, গতিকে আজিৰ পৰা আমি বিৰাট হেৰি হ'ম। এইকাৰণে যে আমাৰ পইচাখিনি হয় প্ৰেক্টিকেলি মাৰ্কেটত আপোনালোকে যিখিনি এনালাইচিছ কৰিছে তাতকৈ এই কথা কেইটামান আহে যে আমি প্ৰেক্টিকেলি আজিৰ তাৰিখত 8% বা 8.5%হে আমাৰ NPSত বা UPSত প্ৰফিট, UPSত নাজানো, NPSত প্ৰফিট হৈ আছে। 7.6% লাষ্ট 7 ইয়াৰ্ছত আপোনাৰ ইনফ্লেশ্যন হোৱাৰ কাৰণে এই মাজত মাত্ৰ প্ৰত্যেক বছৰে 1% বা 1.5%হে প্ৰফিট হৈ আছে, যিখিনি ইনভেষ্টমেণ্ট হৈ আছে। কিন্তু সমস্যা হৈছে এইটো, আৰু সেইটোৰ কাৰণে আপোনালোকক মই এটা কথা কৈ দিওঁ, তেতিয়া 3টা বিষয় বস্তুত অলপ অসুবিধাজনক বেছিকৈ হৈ আছে। নাম্বাৰ 1, এতিয়া যিটো আমাৰ ফেমিলি পেঞ্চনৰ ছিষ্টেম কৰিছে, ডেড হ'লে তেওঁ 60% পাব, পত্নীয়ে পাব। সেইটো যদি মানিও ল'ম, যেহেতু কম্পেনচেটৰী ফেমিলি পেঞ্চন এটা প্ৰভিজনেল বেছত চলি আছে, সেইটো যদি বন্ধ কৰি দিয়া হয় নহয়, যদিহে বন্ধ নকৰে কম্পেনচেটৰী ফেমিলি পেঞ্চন, তেতিয়াহ'লে এই ফেমিলি পেঞ্চনৰ কনচেপ্টটো পেঞ্চনাৰসকলৰ কাৰণেহে প্ৰযোজ্য হ'ব, এমপ্লয়িজ ক্ষেত্ৰত নহ'ব। সেইটো হয়নে নহয় মই নাজানো। 2 নম্বৰ কথা, যদিহে CFPটো মানে ফেমিলি পেঞ্চনটো থাকে, CFPটো কালিলৈকে হয়তো গভৰ্ণমেণ্টে বন্ধ কৰি দিব পাৰে, তেতিয়া কিন্তু এই ইমিচিয়ৰ ডেথ যিকেইটা হয় নহয়, 3-4 বছৰ 4 বছৰ 5 বছৰ, তেওঁলোকৰ কাৰণে ডাঙৰ কিন্তু অশনি সংকেত আহি আছে। তেওঁলোকৰ কোনোবা যদি ডেথ হয় নহয়, ঘৰত খাব নোপোৱা অৱস্থা এটা হ'ব, ডেট ইজ ফাইনেল। কাৰণ DCRGটো নাই। আগতে DCRG এটা সামান্য এমাউণ্ট ধৰিলে পাইছিলে, তেওঁলোকে সকাহ পাইছিলে। CFPটো যদি বন্ধ কৰি দিয়া হয়, এইটো পূৰা সম্ভাৱনা আছে। এই দুটা কাৰণ কণ্ট্ৰাডিক্টৰী বস্তু। 2 নম্বৰ কথা, আপোনালোকে যিটো কথা আছে যে পৰাগ ছাৰেও কৈ আছিলে যে লং টাৰ্মৰ কাৰণে লাভ হ'ব, NPSটো আপোনাৰ চুজ কৰিব লাগিব এই মুহূৰ্তত। আপুনি যেনেকৈ কৈছে যে ভলেণ্টাৰী, NPS লাগিব নে UPS লাগিব ভলেণ্টাৰী, তাৰে লগত আপোনাক অনুৰোধ জনাই চৰকাৰী পক্ষ UPSটোকো ভলেণ্টাৰী কৰি দিয়ক। মানে এটা অপশ্যন ৰাখি দিয়ক যে NPS, UPS আৰু UPS কোনটো চাব, 1%ও এই দুটা বস্তুত নাযায়, UPS ল'ম আমি। আৰু যদি নহ'লে কি হ'ব, লং টাৰ্ম যিখিনি হ'ব, আপোনাক মই আগতে ক'লোঁ যে অনলি 1 বা 1.5%হে প্ৰফিট হৈ আছে।
প্ৰফিট হৈ থকাৰ কাৰণে লং টাৰ্মৰ কাৰণে আপোনাৰ 35 বছৰ 40 বছৰ যিয়ে কাম কাৰ প্ৰেডিকশ্যনৰ সম্ভাৱনা আমাৰ ইণ্ডিয়ান মাৰ্কেটটো যিটো চিনাৰী আমি সকলোৱে দেখি আছোঁ যে 40 বছৰৰ পিছত তেওঁ একচুৱেলি কোনটোত প্ৰফিট হ'ব কেনেকৈ এই মুহূৰ্তত কেলকুলেশ্যন আনিব পাৰিব আৰু সেইকাৰণে নতুন যিসকল মই এটা কথা কিন্তু আপোনাৰ যোগেদি এইটো কথাও মই ক'ব খুজিছোঁ যে শ্বৰ্ট টাৰ্মৰ যিখিনি 12 বছৰ 8 বছৰ 10 বছৰ কম দৰমহা পোৱা তেওঁলোকৰ কিন্তু এটা লাভ হ'ব এইটো একেবাৰে নুই কৰা নাই কাৰণ আমি সকলো নেগেটিভ কথা কৈ থাকিলেই নহ'ব ইউ পি এছটোত কিন্তু এটা এডভান্টেজ আছে যে যিসকল কম দৰমহা পোৱা আৰু তেওঁলোকে 10 বছৰ 11 বছৰত তেওঁলোকে এচিঅ'ৰ এটা পেঞ্চন যিটো কৈছে নহয় এইটো কিন্তু পজিটিভ কথা মই সেইটো স্বীকাৰ কৰোঁ যে সেইটো পজিটিভনেছ আছে কিন্তু লং টাৰ্মৰ কাৰণে যিখিনি এমপ্লয়িজ বিশেষকৈ হাই ইনকাম গ্ৰুপ আৰু লং টাৰ্ম বহুত দিন 35 বছৰ 40 বছৰ তেওঁলোকৰ কাৰণে এইটো কিন্তু এটা মাধমাৰ হ'ব ইউ পি এছটো যদিহে চুজ কৰে আৰু সেই প্ৰেডিকশ্যনটো কৰাৰ কাৰণে এই সময়ত এনেকুৱাকৈ মানসিক কষ্ট দিয়া হ'ব কৰ্মচাৰীসকলক সেইকাৰণে চিধা চিধি আৰু স্পষ্ট কথা যে ইমানখিনি ভয়ংকৰ কেলকুলেশ্যন আনাতকৈ আমাক চিম্পুলভাৱে এটা দিয়ক তোমালোকে কাম কৰা ইমান টকা পাবা সিমানখিনি যথেষ্ট আৰু মই সেইকাৰণে